নমস্কাৰ, মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিতৰ কিছু বিষয় আলোচনা কৰি তেওঁলোকলৈ আগবঢ়াইছিলোঁ, যাতে এই লকডাউনৰ সময়ছোৱাত তেওঁলোক ঘৰতে থাকি জ্ঞান লাভ কৰিব পাৰে। আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটা বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিটো সকলোৰে কাৰণে বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। গতিকে আমি আলোচনা কৰিবলৈ আগবাঢ়োঁ। মই দেখাম কিহৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আলোচনাৰ মাজলৈ আগবাঢ়োঁ। আজি আমি এতিয়া এই বৰ্গমূল নিৰ্ণয় সকলো ছাত্ৰ ছাত্ৰীকে দৰকাৰ হৈ থাকে। বৰ্গমূল দীৰ্ঘ হৰণ পদ্ধতিয়ে কেনেকৈ উলিয়াব পাৰে সেই বৰ্গমূল চাম। এতিয়া যদি আমি এটা সংখ্যা লওঁ, কি যে বৰ্গমূল নিৰ্ণয়। আমি যদি এটা সংখ্যা লওঁ 1 2 2 5, এই সংখ্যাটো আমাৰ কি উলিয়াবলৈ দিছে? বৰ্গমূল নিৰ্ণয় কৰে। এতিয়া দীৰ্ঘ হৰণ পদ্ধতি আমি কেনেকৈ ল'ম? এনেকৈ যদি সংখ্যা এটা দিয়া থাকে, গতিকে আমি বাওঁ ফালৰ পৰা সদায় যোৰা পাতিব লাগে। বাওঁ ফালৰ পৰা কি ফালৰ পৰা কৰিব লাগে? বাওঁ ফালৰ পৰা যোৰা, মানে দুটা দুটাকৈ যোৰা পাতিব লাগে। এইটো দুটা দুটা যোৰা হ'ল। এতিয়া দীৰ্ঘ হৰণ পদ্ধতি আমি হৰণচিল দিম। দীৰ্ঘ হৰণ পদ্ধতি কৰিব লাগে। এতিয়া এই যিটো প্ৰথম, ইয়াত কিমান হৈছে? 12 জোৰ পাতিছে। ইয়াক বাৰ দিব লাগিব। কিহে বাৰ দিব লাগিব? ইয়াত যিটো সংখ্যা দিওঁ, ইয়াতো সেই একেই সংখ্যাটো দিব লাগিব। গতিকে আমি যদি ইয়াত 1 দিওঁ, ইয়াতো 1 দিব লাগিব। সেনেকৈ বাৰ দিব লাগিব। গতিকে যদি বাৰ দিওঁ, কিমান হ'ব? 4 দিওঁ যদি 4, ইয়াতো 4 দিব লাগিব। 4 4 গুণ কিমান? 16। 16 হ'লে হ'ব জানো ইয়াত? নহয়। গতিকে আমি কি হ'ব পাৰোঁ তাতকৈ সৰু? এনেকৈ 1 2 3 তোমালোকে কৰি যাব পৰা। 4 4 এতিয়া আমি কি দিলোঁ? 3। ইয়াত 3 দিলে 3 দিলে 3 3 গুণ 9। 9 হ'ল। এতিয়া 9 পৰা বিয়োগ কৰিব লাগিব। 9 10 11 12, কিমান হ'ল? 3। এতিয়া এইটো যে বাৰ দিলে ইয়াক দুগুণ কৰিব লাগিব। কিমান কৰিব লাগিব? 3 পূৰণ দুগুণ। কেইগুণ কৰিব লাগিব? দুগুণ। ইয়াত যিটো সংখ্যাই নহয়, ইয়াক কি কৰিব লাগিব? দুগুণ। 3 দুগুণ কিমান হ'ল? 6। এতিয়া 2টো অকলে নানামে, হৰণত কি নামে? এটা, কিন্তু এতিয়া যোৰা পাতি আছে নহয়, একেলগে নামিব। 3 25। এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা দিব লাগিব, যিটো সংখ্যা ইয়াতো দিব লাগিব। আৰু দুইটা সংখ্যা পূৰণ কৰি এইটোৰ লগত মিলিব লাগিব, বা সৰু বা সমান হ'ব লাগিব। ডাঙৰ হ'লেতো নহ'ব। গতিকে আমি যদি পূৰণ কৰি চাওঁ 6 লগত, হয়নে? 4 দি চালোঁ। 4 দিলে ইয়াতো কি দিব লাগিব? 4। পূৰণ কৰি চালোঁ। 4 4 গুণ 16, 6 কৰিলে 1, 6 4 গুণ 24 25, নাই হোৱা। হৈছে জানো? 256 নাই হোৱা। 5 দি চাওঁ। ইয়াতো 5 দিলে ইয়াতো কি দিব লাগিব? 5 5 গুণ 25, 5 কৰিলে 2, 6 5 গুণ 31 32 হৈছে। গতিকে ইয়াত 5 দিলে ইয়াতো কি দিব লাগিব? 5। এইটো কিমান হ'ল? 325। এতিয়া কিমান হ'লে? 0। এতিয়া 0 যেতিয়ালৈকে নহয় আমি কৰি গৈ থাকিব লাগিব। এতিয়া 0 হ'ল নহয়, 0 হোৱাৰ পিছত কিমান পালোঁ এনচাৰ? কেইবাৰ হ'ল? 35। গতিকে ইয়াৰ বৰ্গমূল কিমান হ'ব? এতেকে এইটো বৰ্গমূল চিন লিখে নহয়, 1 2 2 5ৰ বৰ্গমূল হ'ব কিমান? 35 হ'ল। এতিয়া এইটো দশমিক আছিলে জানাই। দশমিকৰ বৰ্গমূল কেনেকৈ উলিয়াই সেইটো কৰিম। আমি দশমিকৰ বৰ্গমূল কেনেকৈ উলিয়াই এইটো হৈ গ'ল, বুজি পালে আপোনালোকে। এতিয়া দশমিকৰ বৰ্গমূল আমি জানিবৰ কাৰণে এটা সংখ্যা ল'লোঁ, যেনিবা 20.25। এইটো দশমিক আছে হয় নাই? 20.25। এতিয়া দশমিকত কি হয়? দশমিকৰ বাওঁ হাতৰ সংখ্যাকেইটা বাওঁ ফালৰ পৰা যোৰা পাতে, আৰু দশমিকৰ সোঁহাতৰ সংখ্যা থকাকেইটা সোঁ ফালৰ পৰা হয়। এইটো বাওঁ ফালৰ পৰা যাব, এইটো কিহৰ পৰা যাব? সোঁ ফালৰ পৰা। মই কাচিন দি দেখাই দিছোঁ। এইটো সোঁফাল। দশমিকৰ বাওঁ হাতৰকেইটা বাওঁ ফালৰ পৰা, দশমিকৰ সোঁ হাতৰকেইটা সোঁফালে যোৰা পাতে। যোৰা পতাৰ পিছত আমি হৰণ কৰিম এনেকৈ। এতিয়া 20ক বাৰ দিব লাগিব, মানে 20ক কি দিম আমি? 4 4 4 গুণ কিমান হ'ব? 16। 5 5 গুণ 25 বেছি হৈ যাব। 4 4 গুণ কিমান? 16। 20ৰ পৰা কিমান হ'ল? 16 গ'লে 4। দশমিকটো ওপৰলৈ যাবগৈ ইয়াত 20টো দিয়াৰ কাৰণে। এতিয়া 2 নানামে, কি নামিব? 25 নামিব। হ'ল। এতিয়া বাৰ দিব লাগে 4। 4ক আমি কেইগুণ কৰিম? দুগুণ। প্ৰতিটো ক্ষেত্ৰতে কিমান গুণ কৰিব লাগিব? দুগুণ। 4 দুগুণ কিমান হ'ল? 8। ইয়াত এনেকুৱা এটা সংখ্যা দিব লাগিব, যিটো ইয়াতো দিব লাগিব, আৰু এইটোৰ লগত মিলিব বা সৰু বা সমান হ'ব লাগিব, নিমিলা লাগিব। গতিকে আমি যদি কৰি চাওঁ, 8ৰ লগত 4 পূৰণ কৰিলোঁ হা। 4 4 গুণ 16, 6 কৰিলে 8 32, কৰিলে 33, নিমিলিলে। এতিয়া 5 পূৰণ কৰি চাওঁ। 5 পূৰণ কৰি 5 মাহ 25, 5 কৰিলে 2, 5 গুণ 40 40 42 425। ইয়াত 5 দিলোঁ, ইয়াতো 5 দিলোঁ। গতিকে কিমান হ'ল? 425।
25 এইটো কিমান হ'ল 0 হ'ল এতিয়া আমি এনেকৈ কৰিব লাগিব আৰু এটা যদি উদাহৰণ লওঁ সৰু অতি কৈ চাবা তোমালোকে 625 লওঁ যেনিবা হা 625 দশমিক নাই ইয়াত আমি কি ফালৰ পৰা দশমিক নহ'লে বাওঁ ফালৰ পৰা এনেকৈ জোৰা পাই দিলোঁ এইটো জোৰা নহ'লে এনেকৈ থাকি গ'ল যিটো জোৰা নহয় থাকি যাব এতিয়া 6 বাৰ দিব লাগিব কিমান দিম 3 গুণ 9 হ'ব জানো নহ'ব গতিকে আমি কি ল'ব লাগিব তাতকৈ সৰু 2 গুণ কিমান হ'ল 4 কিমান নামিলে 2 নামিলে দশমিক নাই 25টো নামি আহিলে জোৰা পাতি নামিব এটা নানামে এতিয়া এই 2টো কি কৰিব লাগিব দুগুণ যিটো সংখ্যাই হয় তাক কি কৰিব লাগিব 2 পূৰণ দুগুণ 2 দুগুণ কিমান হ'ল 4 ইয়াত এনেকুৱা এটা সংখ্যা দিব লাগিব ইয়াতো দিব লাগিব গতিকে 5 পূৰণ কৰিলোঁ 5 পূৰণ 5 ইকুৱেল 2 4 পূৰণ 21 মিলি গ'ল এইটো 5 হ'ল এইটো 225 0 নোহোৱালৈকে কৈ যাব লাগিব এইটো 0 নোহোৱালে এতিয়া কিমান ওলালে 25 ওলালে হ'ল এতিয়া দশমিকৰ যদি সেনেকৈ এটা কৰোঁ আমি দশমিকৰ ক্ষেত্ৰত এটা থকা ছিংগুল নাম্বাৰ একেটা 2.25 পইণ্ট লগা দেই এতিয়া কি হ'ব চোৱা এইটো দশমিকৰ সোঁহাতে কেনেকৈ যাব সোঁহাতে বাওঁফালেতো বাওঁহাতে আৰু এইফালে সোঁহাতে জোৰা পাতিব সোঁহাতেতো এতিয়া 2 বাৰ দিম 2 কেইবাৰ যাব 2 দিয়ে নাযাব 1 গুণ এবাৰ যাব এইটো 1 নামিলে দশমিকটো ওপৰলৈ গুচি গ'ল এইটো 25 নামি আহিলে নামি অহাৰ লগে লগে কি হ'ল একক কি কৰিলোঁ 125 একক দুগুণ কৰিলোঁ দুগুণ কৰাৰ পিছত কি হ'ল 2 ইয়াত এনেকুৱা এটা সংখ্যা লৈ ইয়াতো দিলে মিলিব লাগিব 25 into 5 কৰিলোঁ 5 5 কৰিলে 2 5 11 আৰু 125 মিলিছে 125 ইয়াত কি হ'ল 0 গতিকে 2.25 বৰ্গমূল 1.5 এতেকে বৰ্গমূল 2.25 ইকুৱেল টু 1.5 এইটো হ'ল নিশ্চয় সকলোৱে বুজি পালা আৰু পিছলৈ মই দিম ভিডিঅ' আজিলৈ